নমস্কাৰ স্বাগতম জনাইছো মোৰ লগতে ৰংগৰ অসম ৱেব চেনেলৰ তৰফৰ পৰা আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত কথা পাতিম লকডাউনৰ সময়ত বাইক চাৰিচকীয়া বাহন বা মালবাহী যিকোনো গাড়ী কেনে ধৰণে মোবাইলতে অনলাইন পাছ এপ্লাই কৰিব পাৰি আৰু যদি আপুনি চেনেলত প্ৰথমবাৰ আহিছে তেনেহলে প্ৰথমতে সাবস্ক্ৰাইব কৰি লওক লগতে বেল আইকনটো দবাই ৰাখক যাতে আগলৈ যিকোনো ভিডিঅ' আপলোড কৰিলে প্ৰথমতে নটিফিকেশ্যন আপোনাৰ তাত গুচি যায় তো ইয়াত বেছি দেৰি নকৰাকৈ আৰম্ভ কৰিছো ভিডিঅ' ডিসক্ৰিপশনত দিয়া লিংকটো ক্লিক কৰিলে আপোনাৰ আগত এনে ধৰণৰ এটা ইন্টাৰফেস খুলি আহিব মই গুগল ক্ৰমত ওপেন কৰিছো ধৰক ইয়াত এটো পেজ খোলাৰ পিছত আপুনি কেনে ধৰণে ইয়াত স্টেপ বাই স্টেপ কৰি যাব লাগিব তাৰ কাৰণে ভিডিঅ' স্কিপ নকৰাকৈ শেষলৈকে চাব যাতে আপোনাৰ কোনো মিস্টেক নহয় কোভিড-19 ৰিলেটেড চৰকাৰী কিছুমান এপছ দিয়া হৈছে প্লে ষ্টৰত হেবোৰ এইখিনি এপছ হয় আপুনি যদি বিচাৰে গুগল প্লে ষ্টৰৰ পৰা এবোৰ চাব পাৰে আৰু আমাৰ বিশেষকৈ প্ৰয়োজন আমি ই পাস কেনেকৈ নিজৰ মোবাইলত এপ্লাই কৰিব পাৰো হেতুৰ বিষয়ে কথা পাতিম আকৌ ই পাস এপ্লাই কৰাৰ পিছত যেটো নম্বৰ ওলাই এটা ৰেজিষ্টাৰ্ড নম্বৰ ওলাব হেতু নম্বৰৰ জৰিয়তে আপুনি ট্ৰেক কৰিব পাৰিব আপোনাৰ ই পাসটো কিমান দূৰলৈ ৰেডি হ'ল কেতিয়ালৈ আপুনি পাব পাৰে সেই ধাৰণা লবৰ কাৰণে হেতুৰ ষ্টেটাস ট্ৰেক কৰিব পাৰে আপুনি তো আমি প্ৰথমতে ইয়াত এপ্লাই কেনেকৈ কৰিম সেই বিষয়ে কথা পাতিম তো মই প্ৰথমতে এপ্লাই ফৰ ই পাস ইয়া মই এপ্লাই ফৰ ই পাস কৰাৰ লগে লগে ইন্টাৰফেসটো এনে ধৰণৰ আহিলে তো মই প্ৰথমতে চাওক ইয়াত নেম মই ইয়াত নেলিখু জাস্ট ওয়ান বাই ওয়ান কৈ যাম চাওক ইয়াত ফুল নেম আহিছে তো আপোনাৰ ফুল নেম দিব লগত মোবাইল নম্বৰ দিব আৰু ডেট অফ বাৰ্থ দিব লাগিব এইখিনি ম্যান্ডেটৰি হয় তাৰ পিছত বিচাৰিছে আপোনাৰ ওচৰত ইমেইল আইডি আপোনাৰ যদি ইমেইল আইডি থাকে তেনেহলে আপুনি দিব পাৰে যদি ইমেইল আইডি না থাকে তেনেহলে এটো ম্যান্ডেটৰি নহয় বাধ্যতামূলক নহয় আপুনি দিলে দিব নিদিলে নিদিবও পাৰে টাইপ অফ এপ্লিকেন্ট আপনি কেনে ধৰণৰ এপ্লিকেন্ট হয় তাৰ ভাবে ইয়াত চাওক গভৰ্ণমেন্ট চাকৰি কৰে বা গভৰ্ণমেন্ট কামৰ কাৰণে আপোনাক পাৰমিশন লাগে নে প্ৰাইভেট লাগে হেতুৰ কাৰণে ইয়াত আপুনি সিলেকশন কৰিব আপুনি যদি সৰকাৰি চাকৰিয়াল নহয় বা সৰকাৰি কামৰ কাৰণে আপুনি এপ্লাই কৰা নাই তেনেহলে প্ৰাইভেট বুলি আপুনি সিলেকশন কৰি দিব তাৰ পিছত আহিব আপোনাৰ হাউস নম্বৰ বাইলেন নেম ষ্ট্ৰীট নেম আপোনাৰ ঘৰ নম্বৰ দিব বাইলেন নম্বৰ দিব যদি সিটি বা টাউনত হয় তেনেহলে বাইলেন নম্বৰ দিব নাইবা ষ্ট্ৰীট নেম দি দিলে হল গাঁৱলীয়া মানুহৰ কাৰণে হাউস নম্বৰ যদি আপোনাৰ মনত আছে তেনেহলে দি দিওক নাইবা ষ্ট্ৰীট নেম বুলি ধৰক আপোনাৰ ইয়াত যেটো কলোনি হয় বা আপোনাৰ গাঁৱৰ যেটো এৰিয়া হয় সেইখিনি এৰিয়াৰ নামটো দিলেও হৈ যাব ল্যান্ডমার্ক লোকেলিটি আপোনাক আইডেন্টিফাই কৰিবৰ কাৰণে আপোনাক চিনাক্তকৰণ কৰিবৰ কাৰণে আপোনাক বিচাৰি পাবৰ কাৰণে এটা ল্যান্ডমার্ক দিব লাগিব যেনেকুৱা আপোনাৰ ঘৰৰ ওচৰত মছজিদ মন্দিৰ স্কুল কলেজ যিকোনো প্ৰতিষ্ঠান থাকিলে নাইবা বজাৰ থাকিলে হেবোৰ আপুনি ইয়াত মেনশন কৰিব পাৰে তো এইখিনি কৰিব লাগিব বাধ্যতামূলক তাৰ পিছত আপোনাৰ গাঁও টাউন বা সিটি লিখিব লাগিব আপোনাৰ যদি গাঁৱৰ মানুহ হয় গাঁও লিখিব টাউনৰ হলে টাউন সিটি হলে সিটি লিখিব তাৰ পিছত আপুনি ইয়াৰ পৰা ডিস্ট্ৰিক্ট সিলেকশন কৰিব যিকোনো ডিস্ট্ৰিক্টৰ কোন ডিস্ট্ৰিক্টৰ পৰা আপুনি এপ্লাই কৰিছে হেতু ইয়াৰ পৰা সিলেকশন কৰিব পুলিশ ষ্টেচন আপোনাৰ থানা ক'ত আছে হেতু লিখিব লগতে পোষ্ট অফিস লিখিব আপোনাৰ ডাকঘৰ লিখাৰ পিছত ব্লক যেটো আছে এটো নেলিখিলেও একো নাই এটো বাধ্যতামূলক নহয় এটো এনে এৰি দিওক তাৰ পিছত পাস ডিটেইলছ ভেহিকল বা বোট ৰেজিষ্ট্ৰেচন আপোনাৰ যদি নাও থাকে তাৰো পাস ইয়াৰ পৰা এপ্লাই কৰিব পাৰিব আৰু যদি গাড়ী হয় 4 চকীয়া 2 চকীয়া 6 চকীয়া সিটো বাহন হ'ব হেতু বাহনৰ ৰেজিষ্ট্ৰেচন নম্বৰ আপুনি ইয়াত দিব লাগিব তাৰ পিছত ভেহিকল অবলিক বোট টাইপ ইয়াত আপুনি যদি আপোনাৰ বাইক হয় 2 হুইলাৰ দিব যদি 4 চকীয়া বাহন হয় তেনেহলে 4 হুইলাৰ দিব পিকআপ ভ্যান ট্ৰাক এইচএমবি যদি পিকআপৰ পৰা আপোনাৰ ডাঙৰ গাড়ী লৈকে এটো সিলেকশন কৰিব 6 চকা হোক 10 চকীয়া হোক ইয়াত সিলেকশন কৰিব তাৰ পিছত কান্ট্ৰি বোৰ্ড আপুনি কান্ট্ৰি বোৰ্ড নাওৰ বিষয় হলে এপৰত নাওৰ বিষয় আছে কোনটোত কি হয় আপুনি এই হিচাপত লব মই একচুয়ালি সাধাৰণত নাওৰ মানুহে ইমান পাস নিবিচাৰে গাড়ীৰ কাৰণে বিচাৰিব তো মই গাড়ীটো বিশেষকৈ কৈ আছো নাম্বাৰ অফ পাৰ্সনস ট্ৰেভেলিং গাড়ীত আপোনালোকৰ কিমান মানুহ যাব সেই মানুহখিনি নম্বৰস আপুনি ইয়াত সিলেকশন কৰিব পাৰিব ড্ৰাইভাৰ বাহিৰে
এজন দুজন তিনিজন চাৰিজন পাঁচজনতকৈ বেছি আপুনি যিটো সিলেকশন কৰিব হেতু ইয়াত দিব লাগিব পাছ ফ্ৰম ডেট আপুনি কিমান তাৰিখৰ পৰা পাছ বিচাৰিছে হেতু ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াৰ পৰা ডেটটো আপুনি চুলে ডেটটো আহি যাব তাৰ পিছত আপোনাৰ পাছ টু ডেট মানে কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে সাপোজ আপুনি যদি বেলেগ এখন জিলাৰ পৰা গুৱাহাটীলৈ আহিব গুৱাহাটীৰ আহাৰ ডেট আৰু ৰিটাৰ্ণ হোৱা ডেট সেম ডেট নহবও পাৰে তাৰ কাৰণে ইয়াত এদিন জাৰ্নি ষ্টাৰ্ট পাছ ফ্ৰম ডেট আৰু ৰিটাৰ্ণ ডেট দুটা মিলাই পেলাই আপুনি ইয়াত ডেট দিব পাৰিব যিদিনাখন ৰিটাৰ্ণ হ'ব সেইদিনাখন পাছ টু ডেট ডেটত লিখিব পাৰপজ অফ ট্ৰেভেল আপুনি কিহৰ কাৰণে জাৰ্নিটো কৰিব মেডিকেল কালেকশ্যন অৰ ডিষ্ট্ৰিবিউশ্যন অফ গ্ৰ'চাৰী গুডছ আপুনি যদি গেলামালৰ কোনো বস্তু আনিব যাব বা দিব যাব তাৰ কাৰণে এইটো গভৰ্ণমেণ্ট ডিউটি আপুনি চৰকাৰী ডিউটিৰ কাৰণে যদি যাব হেতুৰ কাৰণে এইটো আদাৰ এসেনশিয়ালছ আপুনি যদি বেলেগ কামৰ কাৰণে যাব তেনেহলে আপুনি আদাৰ এসেনশিয়ালত দিব ৰেশন ওয়ার ওয়াগেজ ডিস্ট্রিবিউশন ইন দ্য টি গার্ডেন এরিয়া এটো চাহপাত বাগানিয়া এরিয়ার কারণে দিছে এটো কালেকশন ওয়ার ডিস্ট্রিবিউশন অফ ভেজিটেবলস ফ্রুটস ইটিসি এটসেট্রা তো ইয়াত আপনি ভেজিটেবলস বা ফ্রুটস ডিস্ট্রিবিউশনের কারণেও আপনি ইয়াত পাস বিচাৰিব পাৰে এইকেইটা অপশন আছে যদি আপনি বেলেগ এইকেইটা অপশনত কমন হোৱা নাই তেনেহলে আদাৰ এসেনশিয়ালত আপনি ক্লিক কৰিলে হৈ গল তাৰ পিছত আহিল সোর্স এড্ৰেছ ৰুট আপনি কৰ পৰা যাত্ৰা আৰম্ভ কৰিব হেতু লিখিব সোর্স এড্ৰেছ ৰুটত তাৰ পিছত আপনি কলৈ যাব হেতু লিখিব ডেষ্টিনেশ্যন এড্ৰেছ ৰুট রিমার্ক রিজন জাস্টিফাইং ট্রেভেল আপনার রিমার্কসর বক্সত আপনি ভালকে লিখিব যাতে এইটো পড়ি পেলাই আপনার পাসটো ইজিলি সরকারে একসেপ্ট করে বা কর্তৃপক্ষই একসেপ্ট করে উপযুক্ত রিজন ইয়াত রিমার্কসর ঘরত লিখিব আপনি কি কারণত জার্নি কৰিব বিচাৰিছে যদি আপনি বিজনেসম্যান হয় গ্রোসারি আইটেমৰ মাল আনিবৰ কাৰণে যাব তেনেহলে সেই বিষয় লিখিব আপনি যদি আদার এসেনশিয়ালত দিছে তেনেহলে আপনি আদার এসেনশিয়ালৰ ডিটেইলসটো ভালকে ইয়াত লিখি দিব আৰু মই অলপ আগত আপোনাক যেটো কৈ গৈছো যে কিমানজন মানুহ যাব সেইখিনি তো মেনশন কো প্যাসেঞ্জারস নেম আপুনি পাস এপ্লাই কৰিছে আপুনি যাব লগতে যদি আপোনাৰ লগত আৰু কোন কোন যাব সেই বিষয় সেইখিনি মানুহৰ নাম ইয়াত লিখি দিব লাগিব সেপাৰেটেড বাই কমা এজনৰ নাম লিখিব আৰু কমা দিব এজনৰ নাম লিখিব আৰু কমা দিব এনে ধৰণে নাম কেইটা জিকেজনৰ নাম হয় আপুনি ইয়াত লিখিব পাৰে আৰু যদি আপুনি অকলে যাব বাইক লৈ তেনেহলে ইয়াত কোনো নাম লিখিব নালাগে তাৰ পিছত এপ্লাই টু অফিস অফ দ্য ডেপুটি কমিশনার আপনি যদি ডিসি অফিসৰ পৰা পাসটো লব বিচাৰে তেনেহলে ডিসি অফিস লিখিব আৰু যদি আপনি সাব ডিভিজনাল অফিসৰ পৰা পাসটো লব বিচাৰে আপোনাৰ যদি ওচৰত সাব ডিভিজনাল অফিস আছে তেনেহলে সাব ডিভিজনাল অফিসারত সিলেকশন কৰিব ইয়াৰ যিকোনো এটা আপনি সিলেকশন কৰিলে হ'ব আপোনাৰ সুবিধা অনুযায়ী আপনি সিলেকশন কৰিব তাৰ পিছত সিলেক্ট সাব ডিভিজন টু সাবমিট এপ্লিকেশন আপনি এই ফর্মটো যেতিয়া লব তাৰ পিছত আপনি সাবমিট কোড কৰিব এই অনলাইন যেটো এপ্লিকেশন সাবমিট কৰিলে এটো আকৌ অফিসত গৈ আপনি দিব লাগিব হেতুৰ কাৰণে আপোনাৰ নিয়াৰ বাই যেটো সাব ডিভিজন হ'ব হেতু আপনি ইয়াত সিলেকশন কৰি লব তাৰ পিছত আই এগ্ৰি বুলি এটো ক্লিক কৰিব ম্যান্ডেটৰি এটো ক্লিক কৰিবই লাগিব তাৰ পিছত আহিল আপোনাৰ ইয়াত ক্যাপচা ফিল আপ কৰিব লাগিব এটো যদি আপনি বুজিবলৈ টান পায় ইয়াত যিকেটা নম্বৰ আছে ইয়াত লিখি লিব আৰু যদি বুজিবলৈ টান পায় তেনেহলে এই সোফালে চাওক এটা গোল মানে কিহৰ গোলস এটা কি দি আছে তাত টাচ কৰিলে হল এটো চেঞ্জ হৈ যাব ক্যাপচা তাৰ পিছত এই গুটেইখিনি নম্বৰ ইয়াত লিখি পেলাই ওপৰৰ পৰা যদি সব সকলোখিনি বস্তু ঠিকঠাক আছে তেনেহলে সাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ এটা ৰেজিষ্টাৰ্ড নম্বৰ ওলাব সেই নম্বৰটো দি আপুনি পৰৱৰ্তী সময়ত আপোনাৰ মই যে কৈ গৈছো অলপ আগত ধৰক
এইটো যেতিয়া এপ্লাই কৰা হ'ল পৰৱৰ্তী সময়ত যদি আপুনি বিচাৰে এইটো কেনেকৈ আপুনি ট্ৰেক কৰিব পাৰিব সেই বিষয়ে মই অলপ আগত কথা পাতিলোঁ এই আপোনাৰ ট্ৰেক ফৰ ই পাছ চাওক ইয়াত আপোনাৰ থ্ৰু এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ থ্ৰু OTP এপ্লিকেশ্যন ডিটেইলছ ইয়াত আপুনি এপ্লিকেশ্যন ৰেফাৰেঞ্চ নম্বৰ যিটো আগত ওলাব সেইটো দি পেলাই সিলেকশ্যন কৰি ক্যাপচা মাৰি সাবমিট দিলে আপোনাৰ নম্বৰটো বিচাৰিব তেতিয়া নম্বৰটো দিলে আপোনাৰ তাত এপ্লিকেশ্যনটো কিমান দূৰলৈ কিটো কোনটো পৰিস্থিতিত আছে আপুনি চাব পাৰিব আজিৰ ভিডিও এইখিনিতে যদি ভিডিওটো চাই ভাল লাগিছে নিশ্চয় বন্ধুসকলৰ লগত শ্বেয়াৰ কৰক আৰু যিসকল ব্যক্তিয়ে নিজৰ মোবাইলৰ পৰা এপ্লিকেশ্যন কৰিব পৰা নাই এইটো ভিডিও বেছিকৈ শ্বেয়াৰ কৰক যাতে কোনোবাই বিপদত পৰি থাকিলে এইটো ভিডিওৰ যোগেদি হি সহায় ল'ব পাৰে আৰু যদি আপোনালোকে বিচাৰে কমেন্ট বক্সত নিশ্চয়কৈ জনাব যে ষ্টেট ট্ৰান্সফাৰৰ কাৰণে যদি ভিডিও বনাব লাগে মই নিশ্চয় ট্ৰাই কৰিম ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটত যদি আমাৰ অসমীয়া মানুহ যিখিনি আছে হিহতে যদি অনলাইন পাছৰ কেনেকৈ এপ্লাই কৰিব লাগে হেতু যদি মই বনাই দিব লাগে মই বনাই দিবলৈ চেষ্টা কৰিম আপোনালোকৰ পৰা কমেন্ট বক্সত ইয়াৰ মন্তব্য বিচাৰিলো ভিডিও এইখিনিতে এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্ৰথমতে সাবস্ক্ৰাইব কৰি লওক লাইক কৰক বেল আইকনটো দবাই ৰাখক আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰক ধন্যবাদ